মানৱ জীৱন আমাৰ সকলোতকৈ শ্ৰেষ্ঠ। সকলো জীৱক ভোগ কৰে মানৱে জ্ঞানৰ শ্ৰেষ্ঠ। ৰাইজৰ যদি সুখ শান্তি বজাই ৰাখিব খোজা, নিজৰ শুদ্ধ কঠোৰ পৰিশ্ৰমেৰে দেশখন সজা। সৎ পথেৰে সকলোৰে মৰমেৰে মনে বিতৰণ কৰা, পৰিৱৰ্তন হ'ব আমাৰ দেশৰ সমূলি শুদ্ধ ধাৰা। নিজৰ মানৱ কৰ্ম শুদ্ধ প্ৰণালীৰে জ্ঞানৰ পৰিচয়। সকলে যদি সৎ জ্ঞান আচৰণ কৰা, উন্নতি নিশ্চয়। আজি উচিত কৰ্মৰ দ্বাৰাই মন সদায় পবিত্ৰ দিয়া ঠাই। আনৰ প্ৰতি সদায় হিত চিন্তা কৰা, হিংসাক দিয়া বিদায়। সকলো দেশবাসীৰ সমান অধিকাৰ বুলি মনৰ ভাৱ ৰখা, এই সৎ মনৰ ভাৱেৰে সকলো দেশবাসীৰ সমান অধিকাৰ বুলি মনৰ ভাৱ ৰখা, এই সৎ মনৰ ভাৱে দেশবাসীক জ্ঞানৰ পোহৰ বিলোৱা। মানৱৰ বিপদত পৰিলে পইচাৰে জ্ঞানেৰে হাতেৰে সহায় কৰা, তেতিয়া নিৰাকাৰ জীৱে আশীৰ্বাদ তোমাৰ জীৱনত পাবা। এইটোৱে তোমাৰ হ'ব মানৱ জীৱনৰ অমূল্য সম্পদ। পৰিয়ালত পৰিচালিত কৰি সন্তানক দিয়া শুদ্ধ পথ, এয়ে হ'ব সিহঁতৰ মুক্ত জীৱনৰে ধৰম বুজা জ্ঞান। মৰতত পৰিচয় ৰাখিব মা দেউতাৰ ৰাইজৰ মাজত ৰৈ থাকিব সদায় সুনামৰ পৰিচয়। সন্তানৰ সুকৰ্মৰে পিতা মাতাৰ নাম ৰৈ থাকিব নিশ্চয়। সন্তানৰ সুকৰ্মৰে পিতা মাতাৰ নাম